হাই গাইজ, মই জয়াৰ পৰা আপোনালোকক মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ ডালিয়া খিৰ ৰেচিপি। ডালিয়া যথেষ্ট পৰিমাণৰ আইৰণ, ভিটামিন আৰু প্ৰ'টিন থাকে, সেইবাবে মই আপোনালোকলৈ এটা ৰেচিপি লৈ আহিছোঁ। এই ৰেচিপিটো আপোনালোকে ৰেগুলাৰ সৰু সৰু ল'ৰা ছোৱালীক বিশেষকৈ মৰ্ণিং ব্ৰেকফাষ্টত গাখীৰৰ লগত সিজাই খুৱাব লাগে, আৰু মই মোৰ ল'ৰাটো সদায় খুৱাওঁ, সেইবাবে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। তেনেহ'লে চাই থাকক ভিডিঅ'টো, কেনেকৈ মই ডালিয়া খিৰ বনাওঁ সৰু ল'ৰা ছোৱালীৰ বাবে। ডালিয়া খিৰ বনাবৰ কাৰণে মই লৈছোঁ 3 চামুচমান ডালিয়া, মাত্ৰ 3 চামুচ লৈছোঁ, ল'ৰাটোৰ কাৰণেহে বনাম। এতিয়া ডালিয়াখিনি মই অকণমান সময় গৰম পানীত তিতাই ৰাখিম। গৰম পানীত তিতাই ৰাখিম এইটো কাৰণে, গৰম পানীত তিতাই ৰাখিলে সোনকালে ডালিয়াখিনি কোমলি যায়, আৰু যদি তিতাই নাৰাখা হয় তেনেহ'লে সিজাওঁতে অলপ গোটা গোটা টাইপত হৈ থাকে। সেইকাৰণে মই ডালিয়াখিনি সদায় বনাওঁতে গৰম পানীত তিতাই ৰাখোঁ 20 মিনিটমান সময়, তাৰপিছত ধুই পেলাই সিজাওঁ। এয়া ডালিয়াখিনি মই 20 মিনিটমান সময় গৰম পানীত এনেকৈয়ে তিতাই ৰাখিম। এতিয়া এইখিনি মই 20 মিনিটমান সময়ৰ কাৰণে এনেকৈয়ে ৰাখি থ'ম। এয়া ডালিয়াখিনি 20 মিনিট সময় তিতাই ৰখা হৈ গ'ল। এয়া চাওক, ডালিয়াখিনি ভালকৈ কোমলি গৈছে। যদি তিতাই নাৰাখে নহ'লে গোটা গোটা হৈ থাকিব, সেইকাৰণে 20 মিনিট সময় তিতাই ৰাখিব। এতিয়া এইখিনি এবাৰ ধুই লওঁ মই। ডালিয়াখিনি ধুই পেলাই মই এটা চচপেনত দিলোঁ। এতিয়া ইয়াতে মই এগিলাচ পানী দিম। এই পানীখিনিতে মই ডালিয়াখিনি অকণমান সময় 15 মিনিটমান সময় সিজাই ল'ম। তাৰপিছত মই ইয়াত গাখীৰ দিম। ডালিয়াখিনি এতিয়া মই পানীতে অলপ সময় সিজাই ল'ম, কাৰণ সুদা গাখীৰত ল'ৰা ছোৱালীক খুৱাব নোৱাৰি, পেটত ধৰে, সেইকাৰণে পানীতে মই অলপ সময় ডালিয়াখিনি সিজাই ল'ম। পানীখিনি যেতিয়া শুহিব তেতিয়াহে মই ইয়াত গাখীৰ দিম। এনেকৈ মই পানীতে অলপ সময় সিজাই ৰাখিম। ডালিয়াখিনি ভাল ধৰণে সিজিয়ে গৈছে। ডালিয়াখিনি ভালকৈ সিজি গ'ল। কিমান ধুনীয়াকৈ কোমলি গৈছে। গৰম পানী যেতিয়া ৰাখিছিলোঁ সেইকাৰণে ভালকৈ কোমলি গ'ল। এতিয়া মই ইয়াতে গাখীৰ দিম। পানীখিনি শুহি গ'ল। সৰু ল'ৰা ছোৱালীয়ে বনালে সুদা গাখীৰতে নবনাব, কাৰণ সুদা গাখীৰত খোৱালে বোলে ল'ৰা ছোৱালী পেটত ধৰে, সেইকাৰণে পানীত ফাৰ্ষ্টতে অকণমান সিজাই ল'ব, তাৰপিছত গাখীৰ এড কৰিব। এতিয়া এইখিনি অকণমান সময় উতলিবলৈ দিওঁ গাখীৰত। এইখিনি উতলিবলৈ আৰম্ভ কৰিছেই। এতিয়া ইয়াতে মই দিম 1 চামুচ চেনি। চেনিটো নিজৰ জোখমতে দিব, কিমান মিঠা খুৱাই। মই ইয়াক বেছি মিঠা নোখোৱাওঁ, সেইকাৰণে 1 চামুচ লৈছোঁ। আৰু লৈছোঁ কেইটামান কিচমিচ তিতাই ৰাখিছিলোঁ, আৰু 3-4টামান কাজু সৰু সৰুকৈ কাটি দিছোঁ। এতিয়া এইখিনি ভালকৈ লৰাই আৰু অকণমান সময় উতলিবলৈ দিম। এই ডালিয়া খিৰ আপোনালোকে ল'ৰা ছোৱালীক সদায় খুৱাব। ডালিয়াত বহুত প্ৰ'টিন, ভিটামিন, আইৰণ পোৱা যায়, আৰু ফাইবাৰো থাকে। সেইকাৰণে ডালিয়া আমি ৰেগুলাৰ ল'ৰা ছোৱালীক দিনটোত এবাৰ হ'লেও খুৱাব লাগে। বিশেষকৈ মৰ্ণিং ব্ৰেকফাষ্টত গাখীৰৰ লগত সিজাই খুৱাব লাগে, বহুত ভাল হয়। আৰু চুগাৰ পেচেণ্টকতো খুৱাবই লাগে। ডালিয়া খিৰো বনাই খুৱাব পাৰে, বা ডালিয়া খিচিৰিও বনাই খুৱাব পাৰে। এতিয়া এইখিনি এনেধৰণে ভালকৈ উতলিবলৈ দিম। গোটেইখিনি অলপ সময় গাখীৰৰ লগত ভালকৈ সিজিব দিম। ডাঙৰ মানুহৰ কাৰণে বনালে সুদা গাখীৰতে সিজাব পাৰে, কিন্তু যদি ল'ৰা ছোৱালী সৰু হয় তেনেহ'লে সুদা গাখীৰতে সিজাব নালাগে, পেটত ধৰে। সেইকাৰণে মই প্ৰথমতে পানীত সিজাই লৈছোঁ, তাৰপিছত গাখীৰত আকৌ এবাৰ দিছোঁ। ডালিয়াখিনি হৈছেহি, আৰু অকণমান সময় থিৰ হ'বলৈ দিম, আৰু অলপ থিৰ হ'বলৈ দিম। ডালিয়া আপোনালোকৰ ল'ৰা ছোৱালীক খুৱায়নে? যদি নোখোৱাই এনেধৰণে খুৱাবচোন, আৰু যদি খুৱাই কেনেকৈ খুৱাই মোক কমেণ্ট কৰি জনাব। এতিয়া এইখিনি হৈছেহি, আৰু অলপ সময় সিজিবলৈ দিম। ডালিয়াটো বহুত হেল্ডি হয়, গতিকে আমি সকলোৱে খাব পাৰোঁ মৰ্ণিং ব্ৰেকফাষ্ট। ডালিয়া খিৰ ৰেডি হৈ গ'ল। ডালিয়াখিনি ধুনীয়াকৈ কোমলি গ'ল। দেখিছে, ডালিয়া পায়স ইমান ইজিকৈ বনাব পাৰি সৰু ল'ৰা ছোৱালীৰ কাৰণে।
এতিয়া গাখীৰত কেতিয়াও নিসিজাব, পেটত ধৰিব নহ'লে। মই মোৰ ল'ৰাটোক প্ৰায় 15 মাহ হোৱাৰ পৰাই মই দালিয়া খাওঁ, গতিকে দালিয়া আপোনালোকৰ ল'ৰা ছোৱালীকো খুৱাব। বহুত হেল্থি ৰেচিপি হয় আৰু মই কৈছোঁৱে আইৰণ, ভিটামিন, প্ৰটিন সকলোৱে থাকে। এতিয়া দালিয়াখিনি নমাব পৰা হৈ গ'ল। এতিয়া দালিয়া খীৰ ৰেডি হৈ গ'ল। এতিয়া এইখিনি মই ধুনুক খুৱাবলৈ নিওঁ। আজি ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব আৰু লাইক কৰিব। আৰু যদি আপুনি মোৰ চেনেলটোত নতুন হয় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া নতুন নতুন ৰেচিপি ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব। আজিলৈ বাই বাই।